ৰাতিপুৱাৰ চাহকাপ খালোঁ আজি চিৰাৰে। চিৰা মানে পোহা বনাই লৈছোঁ। লগতে আছে আজি মোৰ লগৰীখন। ফাইনেলি এইখন মোৰ হাতত আহি গ'ল। বহুত আৱেগ জড়িত হৈ আছে কিতাপখনৰ লগত, বহুত আৱেগ। প্ৰথম কিতাপ, সকলোখিনি কাম নিজে কৰিছোঁ, গোটেইখিনি। কোনো এটা কামতে মই কাৰো সহায় লোৱা নাই, গোটেইখিনি খবৰ নিজে লৈছোঁ, গোটেইখিনি কাম নিজে কৰিছোঁ। তাৰ ফলত কিছুমান সৰু সুৰা দুই এটা ভুল ত্ৰুটিও আছে, নোহোৱা নহয়, কিতাপখন চালে গম পাব। কিন্তু অকলে কাম এটা কৰাৰ যি সুখ, যি আনন্দ, সেইটো বেলেগত ক'তো নাই। সম্পূৰ্ণ নিজৰ সিদ্ধান্ত, নিজেই বিচাৰি উলিয়াইছোঁ। ধৰা ক'ত প্ৰকাশ কৰিম, কি কৰিম, কাৰো সহায় লোৱা নাই, একো কৰা নাই। মোৰ যি মন গৈছে, য'ত যেনেকৈ মন গৈছে তেনেকৈয়ে কৰিছোঁ। আৰু ফাইনেলি মোৰ হাতত। আৰু এতিয়া এইখন মোৰ হৈ থকা নাই, এইখন এতিয়া ৰাইজৰ। ৰাইজে আঁকোৱালি লয় যদি, পঢ়ি মোক জনাই যদি ভুল ত্ৰুটি, ভাল বেয়া, তেতিয়াহে মই নেক্সট ষ্টেপ আগবাঢ়িব পাৰিম, ভাবিব পাৰিম যে ময়ো লিখিব পাৰোঁ বা লিখিব লাগে বুলি মই অলপ নিজকে আশ্বাস দিব পাৰিম। তো অলপমান মই নিজৰ কিতাপখনৰ লগত সময় কটাওঁ আজি। সেইকাৰণে অকণমান সৰু চাই ভিডিঅ' এটা বনাই দিলোঁ।